হেল্ল' ফ্ৰেণ্ডছ, সেইদিনাখন স্কুলৰ এনুৱেল প্ৰগ্ৰেম আছিল। একেবাৰে সৰুখিনি প্লে হাউচ টু ক্লাছ 1লৈকে। আমাৰ স্কুলত 12লৈকে আছে, তথাপিতো কিন্তু মানে প্ৰগ্ৰেমটো আমি একেলগে পাতিব পৰা নাই। মানে সিমানটো স্পেচ আমি কভাৰ কৰিব নোৱাৰোঁ আৰু বহুত ভিৰ হৈ যায়। এতিয়া সেইকাৰণে আমি ভাগ ভাগকৈ পতা হৈছে। মই পিছে সেইদিনাখন ঘৰৰ পৰা ওলাই যাওঁতে গৈছিলোঁ একেবাৰে অকণমান সময়ৰ কাৰণে, মানে এটা প্ৰগ্ৰেম চাই গুচি আহিম বুলি ভাবিছিলোঁ। তাৰপিছত আকৌ কি হ'ল যে গোটেই দিনটোৱে থকা হ'ল। মানে কি ইটো প্ৰগ্ৰেম নোচোৱাকৈ আহিব মন নাযায়, সিটো প্ৰগ্ৰেম নোচোৱাকৈ আহিবলৈ মন নাযায়, তেনেকুৱা নিচিনা হ'ল। কাৰণ বিশেষকৈ মানে সিহঁতি যেতিয়া প্ৰেক্টিছ কৰি আছিলে, যিগৰাকী মেমে শিকাই আছিলে, লগতে মই সদায় তেওঁৰ লগতে বহি থাকোঁ। আৰু সেই প্ৰেক্টিছৰ কেইদিন গোটেইকেইদিন ডান্সটো যেতিয়া চাইছোঁ, আৰু আজি লাষ্টৰ প্ৰগ্ৰেম দিনাখনো নোচোৱাকৈ কেনেকৈ আহোঁ ন। প্ৰগ্ৰেমটো অকণমান দেখাবলৈ মানে মই ভিডিঅ'টো কৰি থৈছিলোঁ। চবটো দেখাবলৈ নোৱাৰোঁ বাৰু, অকণমান যিহেতু মানে যিমানটো পাৰোঁ সিমানটো দেখাবলৈ চেষ্টা কৰিছোঁ। পিছে মই একো কৰিব লগা হোৱা নাই, চব মই বহিয়ে আছোঁ। তেওঁলোকে বাকী মোৰ কলিগছবোৰে একো কৰিবলৈ দিয়া নাই। যদি মই উঠিও যাওঁ তেওঁলোকে মোক কয় যে বহি থাকা, তুমি কেলৈ উঠি আহিছা ইমান ভিৰৰ মাজত, বা এই চাউণ্ডৰ ওচৰত নাথাকিবা, সিফালে যোৱা। চবেই মানে তেনেকৈ কেয়াৰ লৈ আছে দেই। প্ৰতিটো ষ্টুডেণ্টকে প্ৰতিটো মানে ডান্সত চবকে খাপ খাই গৈছে সিহঁতক। আৰু ড্ৰেছবোৰে ইমান ধুনীয়া লাগিছে নহয়। কণমানিবোৰে আমি ভাবিছিলোঁ যে ষ্টেজত উঠাৰ লগে লগে সিহঁতি পাহৰি যাব নেকি, নানাচিব নেকি, কান্দিব নেকি, কিন্তু কোনেও তেনেকুৱা নাই কৰা। একদম ধুনীয়াকৈ নাচিছে। আৰু গোটেইকেইটা প্ৰগ্ৰেমে একদম ভাল হৈছে। আৰু এই প্ৰগ্ৰেমবোৰৰ আগত আকৌ এগৰাকী মেমো আছে, তৃষ্ণা মেম বুলি। তেওঁক এই কৃতজ্ঞতাটো নিদিলেনো কেনেকৈ হ'ব। তেওঁৱে এইবোৰ চব শিকাই মেলি সিহঁতক মানে ষ্টেজত উঠিব পৰা কৰিছে। আৰু প্ৰগ্ৰেমটো গোটেইকেইটাই ভাল লাগিছে। আজি সকলো টিচাৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, কাৰণ চবৰে বেলেগ বেলেগ দায়িত্বত আছে। আৰু সেইগৰাকী মেম যে হোৱাইট কালাৰ যে পিন্ধি আছে, তেওঁৱে গোটেই নাচৰ প্ৰগ্ৰেমকেইটা শিকাইছিলে। তাৰপিছতে ষ্টেজটো আমাৰ হাতত এৰি দিছে। মানে যেতিয়া প্ৰগ্ৰেমটো শেষ হৈছে, সকলোৱে নাচিছে, গান গাইছে, ফটো মাৰিছে, ফূৰ্তি কৰিছে। সঁচাকৈ যেতিয়া চব লগত থকা হয় নহয়, বহুত দুখত থাকিলেও মানে কি সদায় হাঁহি ফূৰ্তি কৰিয়ে থকা হয়। আৰু তেনেদৰে আমাৰ লগতো তেনেকুৱা হয়। ঘৰত কিবা এটা প্ৰব্লেম হৈ থাকিলেও স্কুলতে আহি চব পাহৰি যাওঁ, চবেই লগতে হাঁহি ফূৰ্তি কৰি থকা হয়।